Welcome to my YouTube channel. আজি আমি চাম অসমৰ বিখ্যাত ইউটিউবাৰ ডিম্পু বৰুৱাৰ মান্থলি আৰু ইয়াৰলি কিমান টকা ইনকাম কৰে বেলেগকৈ চাম আজি। যদি এতিয়ালৈকে আমাৰ চেনেলটোক সাবস্ক্ৰাইব কৰা নাই তো প্লিজ সাবস্ক্ৰাইব কৰি লওক আৰু এনে ধৰণৰ ভিডিঅ' প্ৰথমে চাবলৈ বেল আইকনটো প্ৰেছ কৰক। তো বলক আমি ডিম্পুদাৰ ইউটিউব চেনেলটোক আনবক্সিং কৰো। তো প্ৰথমে যিকোনো এটা ব্ৰাউজাৰত লৈ যাব, মই ক্ৰোম ব্ৰাউজাৰ লৈ গৈছো আৰু ইয়াতে সাৰ্চ কৰিব social blade 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 সার্চ কৰিব। নেটওয়ার্কটো অলপ স্লো হৈ আছে। ইয়াৰ পিছত প্ৰথম লিংকটো যেটো আছে ইউটিউব, টুইটাৰ, ইনষ্টাগ্ৰাম এটোতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এই ওপৰত চোৱা ইন্টাৰ ইউটিউব ইউজাৰ নেম, তাতে সার্চ কৰিব ডিম্পু বৰুৱা। মই আগতে সার্চ কৰিছিলো তাৰ কাৰণে মানে শো হৈ আছে। আপোনালোকে ডিম্পু বৰুৱা বুলি লিখক আৰু সার্চ কৰক। নেটওয়ার্কটো বহুত স্লো হৈ আছে। ওয়েট কৰিব। ওয়েট কৰাৰ পিছত চেকিং ইয়োৰ ব্ৰাউজাৰ বিফৰ এক্সেছিং কি কৰি আছে, চেকিং কৰি আছে। চাওক ইয়াত চেনেলটো সিলেক্ট কৰিব দিছে। এইটো হয় নিশ্চয় চাব পাৰে। 606 টো মানে কি দিছে, আপলোড দিছে ভিডিঅ'। তাৰ পিছত সাবস্ক্ৰাইবাৰ ইমান আৰু ভিউজ ইমান হৈছে চাব পাৰে। সিলেক্ট চেনেল আমি কি কৰিম, সিলেক্ট কৰি ল'ম। চাওক ইয়াতে সকলোখিনি ইনফৰমেশ্যন ওলাই আহিছে। ইয়াতে চাওক social blade rank আছে কিমান 51,765 আৰু সাবস্ক্ৰাইবাৰ rank চাওক 35,000 আৰু ভিডিঅ' ভিউজ rank 88 আৰু কাউন্ট্ৰি rank আছে কিমান 4,315 আৰু ইয়াৰ পিছত চাওক চেনেলটো কিহৰ ওপৰত, টেক চেনেল হয়। আৰু ইয়াতে চাওক টেক ৰেংক কিমান আছে 723 আৰু চাওক কি আছে যে ইয়াতে আছে subscribes for the last 30 days কিমান হৈছে 37,000 সাবস্ক্ৰাইবাৰ হৈছিল। ইয়াৰ পিছত চাওক মেইন যেটো এটো চাওক ভালদৰে চাব আৰু নিজে ক্যালকুলেটৰ কৰি চাব পাৰিব যে ডিম্পু বৰুৱাই মান্থলি আৰু ইয়াৰলি কিমান টকা ইনকাম কৰে। আপোনালোকে নিজে ক্যালকুলেট মাৰি চাওক। এস্টিমেট মান্থলি আৰ্নিংস চাওক $838 to $13,400 এটো কি হয় ম্যাক্সিমাম। এটো দিছে তোমাৰ মিনিমাম আৰু এটো দিছে ম্যাক্সিমাম। মানে কম হলে এটো হয় আৰু বেছি হলে এটো হয়। আপোনালোকে এভাৰেজটো উলাই লৈ কেনে ক্যালকুলেটৰ কৰি চাওক কিমান। আৰু এস্টিমেট চাওক ইয়াৰলি আৰ্নিংস মানে কি আছে 10.1k মানে 10,100 আৰু কি আছে 160.9k এইটো হয় কি
ইয়াৰলি আৰ্নিংছ ইয়াৰলি যদি মানে কম হয় একদম মিনিমাম হয় ইনকাম তেনেহ'লে 10.1K আৰু যদি মেক্সিমাম হয় 160.9K চাওক আৰু গ্ৰাফটো দি দিছে যে টোটাল ভিডিঅ' ভিউজ উইকলি গ্ৰাফটো চাওক আপোনালোকে ইয়াৰ পিছত আছে তোমাৰ টোটাল ছাবস্ক্ৰাইবছ উইকলি কিমান আছে আৰু ডাটা আছে ডাটাখিনি চাওক ডাটাখিনি চাই ল'ব ইয়াতে ডাটা দিছে কি তাৰিখ ডেট দিছে তারপরে বার দিছে তোমার তারপরে সাবস্ক্রাইবার দিছে তাৰপিছত ভিডিঅ' ভিউজ কিমান হল তারপরে এস্টিমেট আর্নিংস কিমান হল চাওক ইয়াতে সকলোখিনি চাব পাৰিব আপোনালোকে নিজেই তো আশা কৰিলো ভিডিঅ'টো চাই কেনে ভাল পালে যদি ভাল পাইছে তেনেহলে প্লিজ ভিডিঅ'টোত লাইক কৰিব আৰু শেয়াৰ কৰিব তো থ্যাংক ইউ ফৰ ওয়াচিং